সো হেল্ল' এভৰিৱান, তুমি যদি এবাৰ SSLC 2027 দিবা তেনেহ'লে এই ভিডিঅ'টো তোমাৰ বাবে খুব ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে। কাৰণ এই ভিডিঅ'টোত আমি ক্লাছ 10 এছামিছৰ 65 চেপ্টাৰটোৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰবিলাক আমি ডিছকাশ্যন কৰিম। কোনবিলাক কুৱেশ্যন আনচাৰ এইবাৰ অহাৰ খুব চান্স আছে। চ' এই চেপ্টাৰটো কোনে লিখিছিল? ৰঘুনাথ চৌধুৰী। চ' ইয়াৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰবিলাক আমি ডিছকাশ্যন কৰিম। চ' কোনবিলাক কুৱেশ্যন আনচাৰ ফাইনেলত আহিছিল, ইম্পৰ্টেণ্ট কুৱেশ্যনছ, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছবিলাক আমি চাই লওঁ আগতে। চ' এতিয়া প্ৰথমতে তোমালোকে চোৱা যে কোনবিলাক কুৱেশ্যন আহিছিল। চ' প্ৰথম যিটো প্ৰশ্ন আহিছিল ইয়াৰ পৰা যে এনেকুৱা টাইপৰ কুৱেশ্যন আহিছে, প্ৰকৃতিত কোনে সাদৰি আনিলে বুলি কবিয়ে কৈছে। চ' এই কুৱেশ্যনটো তোমালোকৰ 24 চনত আহিছিল। তোমালোক কিতাপতে চোৱা লাগিলে যে যিটো আছে 1 নম্বৰ যিটো আছে যে প্ৰকৃতিত কোনে সাদৰি আনিলে বুলি কবিয়ে কৈছে, এইটো 2024 চনত আহিছিল। ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, তোমালোকে এই কুৱেশ্যনটো চাবা। তাৰপিছত আহিছিল তোমালোকৰ আৰু নম্বৰ যিটো আছে, মন্দিৰৰ উপেক্ষিত কি ফুলে প্ৰেম পৰিমল যচা বুলি কবিয়ে কৈছে। চ' এইটো 2020 চনত আহিছিল। ইম্পৰ্টেণ্ট কুৱেশ্যন, তোমালোকে চাবা, ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। তাৰপিছত আৰু এটা ইম্পৰ্টেণ্ট কুৱেশ্যন আছে, এইটো ৰঘুনাথ চৌধুৰীক কি কবি বুলি জনা যায়। চ' ইয়াৰ উত্তৰটো তোমালোকে জানাই যে ৰঘুনাথ চৌধুৰীক কি কবি বুলি জনা যায়। তোমালোকে ৰঘুনাথ চৌধুৰীক বিহগী কবি বুলি জনা যায়। চ' কেতিয়াবা সুধিব পাৰে বিহগী কবি বুলি কাক জনা যায়? ৰঘুনাথ চৌধুৰীক। বা কেতিয়াবা এনেকুৱা কুৱেশ্যন আহিব পাৰে, ৰঘুনাথ চৌধুৰীক কি কবি বুলি জনা যায়? বিহগী কবি। চ' এইটো এটা মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, তোমালোকে চাবা আৰু লগতে এইটো চাবা। তো এতিয়া কথাটো আৰু এইখিনি চাই লোৱা তোমালোকে, এইখিনি ডিছকাছ কৰিছোঁৱেই যে ৰঘুনাথ, এইটো চাবা, ৰঘুনাথ চৌধুৰীক কিয় বিহগী কবি বুলি আখ্যা দিয়া হয়। চ' এইটো 2023 চনত আহিছিল। কিয় আখ্যা দিয়া হয়? চ' এই কুৱেশ্যনটো আহিছিল, ইম্পৰ্টেণ্ট কুৱেশ্যনছ। চ' তাৰপিছত ইয়াৰ উত্তৰটো জানাই, ৰঘুনাথ চৌধুৰীয়ে বিশেষকৈ বিহগ অৰ্থাৎ চৰাইক বিষয়বস্তু হিচাপে লৈ বহুতো কবিতা লিখিছিল বাবে। তাৰপিছত প্ৰশ্ন আৰু এটা, মন্দিৰৰ উপেক্ষিত কি ফুলে প্ৰেম পৰিমল যচা বুলি কবিয়ে কৈছে। চ' এইটোৱে ক'লোৱে অলৰেডি, 2020 চনত আহিছিল। ইম্পৰ্টেণ্ট কুৱেশ্যন। তাৰপিছত আৰু কোনবিলাক কুৱেশ্যন এইটো চেপ্টাৰৰ পৰা আহিছে তোমালোকে চাই লোৱা। চ' আৰু এটা কুৱেশ্যন আহিছিল 2020 চনত, এইটো এটা কুৱেশ্যনছ যে কি প্ৰশস্তি কবিতাটিৰ মূল ভাৱ লিখা। প্ৰশস্তি কবিতাটিৰ মূল ভাৱ লিখা, এইটো কিতাপৰে প্ৰশ্ন, তোমালোকে চাই লোৱা যে এইটো তোমালোকৰ এইটো 5 নম্বৰ যিটো কুৱেশ্যন আছে, 5 নম্বৰ কুৱেশ্যনটো যে প্ৰশস্তি কবিতাটিৰ মূল ভাৱ লিখা 2020 চনত আহিছিল। ইম্পৰ্টেণ্ট কুৱেশ্যন, ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন, তোমালোকে চাবা। তাৰপিছত আৰু এটা কুৱেশ্যন আছে, এইটো বনাই দিছে ভিতৰৰ পৰা। চ' 2024 আৰু 20 চনত এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন এটা আহিছিল যে উঠা হে ঋত্বিক ধ্যানী অমৃতৰ পুত্ৰ, উঠা য'ত মুক্তি পথযাত্ৰী, কবিয়ে কিয় এনেদৰে আহ্বান জনাইছে বুজাই লিখা। চ' এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। চ' এইখিনি চালে তোমালোকৰ ইয়াৰ পৰাই ইম্পৰ্টেণ্ট পৰিব। এইটো যিটো তোমালোকৰ প্ৰশস্তি চেপ্টাৰ আছে, চ' প্ৰশস্তি চেপ্টাৰৰ পৰা ইমান কিন্তু ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকৰ মানে এক্সামত নাহে, ইয়াৰ পৰা ইমান মাৰ্কছ নাহে। চ' এইখিনি চালে তোমালোকৰ হৈ যাব। চ' প্ৰশস্তি চেপ্টাৰৰ পৰা যিখিনি এইটো ভিডিঅ'ত ক'লোঁ, চ' এইখিনি তোমালোকে চাবা, এইখিনিৰ পৰাই তোমালোকৰ ইম্পৰ্টেণ্ট পৰিব প্ৰশস্তি চেপ্টাৰৰ পৰা। ইয়াৰ পিছত তোমালোকৰ চেপ্টাৰ আছে কি, মই অসমীয়া। এইটো ইম্পৰ্টেণ্ট ভিডিঅ' ইয়াৰ পিছত লৈ আহিম। আৰু ইয়াৰ আগতে যিবিলাক আছে বৰগীত আৰু জিকিৰ, এইখিনি মই আপলোড কৰিছোঁ অলৰেডি, প্লেলিষ্ট আছে, চেক কৰি ল'বা। চ' এইখিনি আছিল আজিৰ এই ভিডিঅ'টোত। চেনেললৈ নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। থেংকছ ফৰ ৱাচিং।